ওম শ্ৰী গণেশায় নমঃ। আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু নতুনকৈ ভিডিঅ'টো চোৱাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আমি ভিডিঅ'টোলৈ আগবাঢ়ো। 2022 চনৰ আজি মঙ্গলবাৰ, ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখ আৰু মাঘ মাহৰ 18 তাৰিখ। আজি পুৱা সূৰ্য উদয় হৈছে 6:23 আৰু অস্ত হ'ব 5:20। জন্মে মকৰ ৰাশি, মৃতে একপাত দুখ, শুভকৰ্ম নাই, যাত্ৰা নাই, আজি অমাৱস্যা। আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশি। আজিৰ দিনটো আপোনালোকৰ বহু ফালৰ পৰাই বাধাই দেখা দিব পাৰে। বৃষ ৰাশি। আজি আপুনি যিকোনো ধৰণৰ দ্ৰব্য লাভ কৰিব পাৰে। মিথুন ৰাশি। আজি আপোনাৰ ধন বৃদ্ধি হ'ব পাৰে। কৰ্কট ৰাশি। আজি আপোনাৰ মনত বিষণ্ণতাৰ সৃষ্টি হ'ব পাৰে। সিংহ ৰাশি। আজি আপোনাৰ দিনটো শুভ। কন্যা ৰাশি। আজি আপোনাৰ উন্নতি সাধন হ'ব। বৃশ্চিক ৰাশি। আজিৰ দিনটোত আপুনি বহু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। তুলা ৰাশি। আজিৰ দিনটোত আপোনাক চিন্তা ভাৱনাই দেখা দিব পাৰে। ধনু ৰাশি। আজিৰ দিনটো আপোনাৰ বাবে সুখৰ দিন হ'ব। মকৰ ৰাশি। আজিৰ দিনটোত আপোনাৰ শত্ৰু নাশ হ'ব। কুম্ভ ৰাশি। আজি আপোনাক শাৰীৰিক অসুস্থতাই দেখা দিব। মীন ৰাশি। আজিৰ দিনটো আপোনাৰ বাবে আনন্দময় দিন হ'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।